চতুৰ্বিংশ অৱতাৰৰ প্ৰথম ঘোষণা। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি। প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। তজু নাভি কমলত বমাভৈলাজাত যুগে যুগে অৱতাৰ ধৰায় সংখ্যাত। মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত। সত্যৱত ৰাজাক দেখালা নিজ মায়া নধৰিলা সমুদ্ৰে তোমাৰ মৎস্য কায়া। কুৰ্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে লক্ষ্য প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে। কৰিলে ক পৰিস্তুতি সুৰাসুৰ নাগে ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে। দিব্য যজ্ঞ বৰাহ স্বৰূপ ভৈলা তুমি লীলায়ে দন্তৰগে উদ্ধাৰিলা ভূমি। তোমাক কৰিলে যুদ্ধ হিৰণ্যাক্ষ বীৰি অপয়াসে দৈত্যক মাৰিলা দান্তে চিৰি। আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ। কৰিলা নিভয় পালা ত্ৰিদশে উল্লাস ভক্ত প্ৰহ্লাদক পহু কৰিলা আশ্বাস। বামন স্বৰূপে অদিতিৰ বাক্য পালি ইন্দ্ৰ কথা পিলা চলে বলি কণিকালি। তলৈকক আক মিলা চৰণৰ গতি তজু পাদুদকে গংগা ভৈলায়ো